হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু ইন্দ্ৰাণীজ কিটচেন। ইন্দ্ৰাণীজ কিটচেনলৈ আপোনালোক সকলোকে আদৰণি জনাইছোঁ। আৰু আজি মই আপোনালোকৰ ওচৰলৈ লৈ আনিছোঁ এটা খুব ধুনীয়া থলুৱা ৰেচিপি, আৰু সেইটো হৈছে মানিমুনিৰে বনোৱা মাছৰ জোল। মানিমুনি আমাৰ হেল্থৰ কাৰণে বহুত উপকাৰী, আমি সকলোৱে জানো। তাৰোপৰি খাবলৈও বৰ সোৱাদ লগা হয়। তেনেহ'লে আহকচোন মইনো এই ৰেচিপিটো কেনেকৈ বনালোঁ এবাৰ চাই লওঁ। আৰু এই ৰেচিপিটোৰ কাৰণে মই লৈছোঁ এয়া একেবাৰে ফ্ৰেছ মানিমুনি। এইখিনি এতিয়া মই ভালদৰে চাফা কৰি ল'ম। ইয়াৰ মাজে মাজে অকণমান ঘাঁহ বন আছে, সেইখিনি উলিয়াই লৈ এনেদৰে ইয়াৰে যিবোৰ গুৰিবোৰ মানে শিপাবোৰ কাটি কাটি উলিয়াই ল'ম। এইবোৰ দেখিছে নহয়, এনেকুৱা ধৰণৰ শিপাবিলাক কাটি কাটি উলিয়াই ল'ম। মই ইয়াত ঠাৰিবোৰো দি দিছোঁ, কাৰণ ঠাৰিবোৰ কোমলীয়া ঠাৰিয়ে হয়। আৰু যদি ঠাৰিবোৰ বুঢ়া ঠাৰি হয় তেনেহ'লে আপোনালোকে পাতবোৰ ছিঙি সেই হিচাপেও উলিয়াই ল'ব পাৰে। এয়া মই গোটেইখিনি ধুনীয়াকৈ বাছি ল'লোঁ। এতিয়া এইখিনি মই ভালদৰে ধুই ল'ম, কাৰণ মানিমুনিত বহুতো বালি মাটি এইবোৰ গুৰিত লাগি থাকে। আৰু এয়া মই ভালদৰে ধুই ল'লোঁ। ৩-৪ বাৰমান একেবাৰে চফা পানী নোলোৱালৈকে মই এইখিনি ধুই লৈছোঁ। আৰু এইখিনি এতিয়া মই মিক্সিৰ জাৰ এটাত লৈ কিনে ইয়াৰে পেষ্ট বনাই ল'ম। আৰু মই অকণমান কাটি কাটি লৈছোঁ এইখিনি। ইয়াৰে লগতে মই অকণমান ধনিয়া পাতো দিম। আপোনালোকে যদি বিচাৰে বা যদি আছে তেনেহ'লে নৰসিংহৰ পাতো অলপমান দি ল'ব পাৰে। মোৰ লগত নাই কাৰণে মোৰ দিয়া নাই। আৰু নৰসিংহৰ পাত দিলেও জোলখন খাবলৈ বৰ সোৱাদ লগা হয়। আৰু ইয়াতে মই দিছোঁ এয়া পানী দিলে পেষ্টটো বনাবলৈ ইজি হয়। আৰু এয়া গোটেইখিনি মই মানিমুনিৰ পেষ্টটো বনাই ল'লোঁ। আৰু এতিয়া এখন চেকনিৰ সহায়েৰে ইয়াৰে ৰসবোৰ উলিয়াই ল'ম। মই মিক্সাৰ জাৰটোত অকণমান পানী দি লৈ কিনেও সেইখিনি দি লৈছোঁ, কাৰণ তাত বহুতখিনি পেষ্ট লাগি আছিলে। এতিয়া মই এখন চামুচেৰে এনেদৰে হেঁচি ৰসবোৰ উলিয়াই ল'ম। এয়া গোটেইখিনি ৰস এনেদৰে উলিয়াই লৈছোঁ। আৰু মানিমুনি এই জোলখন বনাবৰ কাৰণে মই লৈছোঁ এয়া মাছ, শ'ল মাছ কেইপিচমান লৈ লৈছোঁ। আৰু এতিয়া এইখিনিত নিমখ হালধি দি এইখিনি ভালদৰে সানি ল'ম। এতিয়া মাছখিনি ভাজিবৰ কাৰণে এয়া পেন এখনত মই সৰিয়হৰ তেল দি লৈছোঁ। এইখিনি গৰম হোৱাত ইয়াতে মই মাছখিনি দি দিছোঁ। মাছখিনি ভজা হৈয়ে গৈছে, মই প্লেট এখনত উলিয়াই লৈছোঁ। এই মাছ ভজা তেলখিনিতে মই ইয়াতে অকণমান পাঁচফোৰণ দিছোঁ। আৰু এয়া দিছোঁ পিঁয়াজখিনি মিহি মিহিকৈ কাটি লৈছোঁ। পিঁয়াজখিনিও দি লৈছোঁ। আৰু এয়া দিছোঁ 2টা শুকান জলকীয়া। এইখিনি এতিয়া অকণমান ভাজি ল'ম। এইখিনি ভজা হোৱালৈকে মই আনফালে আদা নহৰুখিনি খুন্দি ল'ম। ইয়াতে মই নহৰু লৈছোঁ 6-7 ফুটামান, আৰু আদা প্ৰায় 1 ইঞ্চি জোখৰ লৈ লৈছোঁ। এয়া মই আদা আৰু নহৰু বটাখিনি ইয়াত দি দিছোঁ। এইখিনিও অলপমান ভাজি ল'ম। আৰু ইয়াতে দিবৰ কাৰণে মই 2টা আলু এক্সট্ৰাকৈ প্ৰেছাৰ কুকাৰত বইল কৰি লৈছিলোঁ। এয়া মই 2টা আলু বইল কৰি লৈছিলোঁ, এইখিনিও ইয়াতে দি ল'ম। আলুখিনি দি এইখিনি মই হেতা এখনেৰে হেঁচি ভাঙি ল'ম।
আলুখিনিৰ সৈতেও এইখিনি অকণমান ভাজি ল'ম। এতিয়া ইয়াতে দিছোঁ মই অকণমান হালধি। আলুখিনি বইল কৰোঁতে মই ইয়াত নিমখ দিয়ে লৈছিলোঁ, সেয়েহে এতিয়া মই আলুখিনি দিয়া নাই। এইখিনি ভজা হৈয়ে গৈছে। এতিয়া এই যে মানিমুনিৰ ৰসখিনি উলিয়াই লৈছিলোঁ, এইখিনি ইয়াত দি দিছোঁ। পানীৰ পৰিমাণটো আপোনালোকে নিজৰ হিচাপ মতে লৈ ল'ব। কিমানখিনি জোখত আপোনালোকে ডাঠকৈ ৰাখিব বিচাৰিছে বা পনীয়া কৰিব বিচাৰিছে, সেইটো আপোনালোকে নিজৰ হিচাপ মতে লৈ ল'ব। মই পিছে অকণমান পনীয়াকৈয়ে বনাইছোঁ, সেইকাৰণে ইয়াতে পানী দি দিছোঁ। আৰু এতিয়া ইয়াতে মই সোৱাদ অনুসৰি দিছোঁ নিমখ, আৰু এয়া দিছোঁ অলপমান জিৰা গুড়ি, আৰু এয়া দিছোঁ জালুকৰ গুড়ি। এইখিনি ভালদৰে লৰাই লৈছোঁ। এইখিনি লৰাই লৈ কিনে এইখিনি এতিয়া 5 মিনিটমান ভালদৰে উতলিবলৈ দিম। 5 মিনিটমান ভালদৰে উতল অহাৰ পিছত ইয়াতে মই মাছ দিম। গতিকে মই ঢাকনিখন লগাই দিছোঁ যাতে ভালদৰে 5 মিনিটমান উতল আহিবৰ কাৰণে। এয়া 5 মিনিট পিছত জোলখন দেখিছে খুব ধুনীয়াকৈ উতলি উঠিছে। এতিয়া ইয়াতে মই ভাজি লোৱা এই মাছখিনি ইয়াত দি দিছোঁ। এইখিনি এতিয়া মাছখিনিৰ সৈতে আৰু 5-10 মিনিটমান হাই ফ্লেমত উতলিবলৈ দিম। এয়া প্ৰায় মই 5 মিনিটৰ অলপমান বেছি টাইমে ইয়াত উতলিবলৈ দিছোঁ, আৰু এয়া প্ৰায় জোলখন ৰেডি হৈয়ে গৈছে। গতিকে আপোনালোকে দেখিছে মানিমুনিৰ জোল বনাবলৈ বহুত ইজি হয় আৰু খুব হেল্ডি ৰেচিপি। সৰুৰ পৰা ডাঙৰলৈকে খুবেই উপকাৰী এই মানিমুনি, আৰু বনাবলৈও খুবেই ইজি, আৰু বিশেষকৈ পেটৰ কাৰণে খুবেই ভাল। মই কেনেদৰে এই ৰেচিপিটো বনালোঁ আপোনালোকে দেখিছেই। যিসকলে এনেদৰে বনাই খোৱা নাই এবাৰ আপোনালোকেও ট্ৰাই কৰি চাওক, আৰু মোৰ এই ৰেচিপিটো আপোনালোকে কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। আৰু যদি ভাল লাগিছে তেনেহ'লে আপোনালোকৰ লগৰ সমনীয়া আৰু পৰিয়ালবৰ্গৰ লগতো শ্বেয়াৰ কৰিব, লগতে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইবো কৰি দিব।